নমস্কাৰ ভিউৱাৰ্স মই অপৰাজিতা আপোনালোকক স্বাগতম জনাইছো মোৰ আজিৰ ভিডিঅ'টিলৈ আজি মই লৈ আহিছো আপোনালোকলৈ দুটা ৰেচিপি হেলদি আৰু টেষ্টি হেলদি হৈছে বইল সালাড আৰু টেষ্টি হৈছে আলু পিটিকা মই কিদৰে বনাইছো এয়া আপোনালোকক দেখুৱাম তাৰ আগতে মই আপোনালোকক এটোৱে কম এতিয়া কৰোনা ভাইৰাছৰ যি আতংক বা উৎপাত চলি আছে তাৰ পৰা আমি নিৰাপদ থাকিব লাগে আৰু ইয়াৰ চাবিকাঠি হৈছে সজাগতা আৰু সাৱধানতা আপোনালোকে সজাগ থাকক সাৱধান থাকক নিৰাপদ থাকক আৰু যদিহে মোৰ এই ভিডিঅ'টি ভাল লাগে তেনেহলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আহকচোন কেনেদৰে বনাইছো চাওক বইল সালাড বনাবলৈ লাগিব আমাক মিহিকৈ কুটা গাজৰ ডাঙৰকৈ কুটা বন্ধাকবি অলপমান আদা থেতেলিয়াই লোৱা কেইটামান নহৰু অলপ পানী ললো যাতে সালাডখিনি বুৰ যায় ফ্ৰাইং পেন এখন লৈছো গেছত বহাই তাতে পানী দি দিছো তলিলে সকলো সমানে বইল হয় নিমখ দিছো সোৱাদ অনুসৰি লাহেকৈ ঢাকন দি দিলো আৰু উতলিবলৈ ৰাখি দিলো 5 মিনিটৰ পিছত উতল আহিছে আৰু এখিনি মই হিজিবলৈ দিছো হিজিলে বস্তুটো অলপ জামৰি যাব এয়া সব এতিয়া পৰিবেশনৰ কাৰণে ৰেডি হৈ গৈছে এতিয়া জলকীয়া আৰু জালুক দি আপোনালোকে পৰিবেশন কৰক খুবেই সুন্দৰ ডিশ কৰোনা ভাইৰাছ নহবলে আমি কি কৰিব লাগিব আমি মাস্ক পিন্ধিবলৈ লাগিব কেনেকে নাকে পিন্ধিবলৈ লাগিব ও আৰু আৰু এটো হৈছে আমাৰ চেনিটাইজাৰটো আমি অকমান হাতত দি মেলি আমি হেনা দিব লাগিব ওকে আৰু যদি চেনিটাইজাৰ নাথাকে আমি কিহেদি ধুব লাগিব যদি আমাৰ চেনিটাইজাৰ যদি নাথাকে তেতিয়া আমি পানী আৰু চাবোন দি আমি হাত ধুব লাগিব এয়া হৈছে আলু পিটিকাৰ বাবে দৰকাৰী সামগ্ৰীসমূহ আলু পিটিকা আলুখিনি পিটিকি ললো মেশ কৰি এয়া নিমখ পিয়াজ কটা আৰু জলকীয়াৰ তেল আচাৰৰ জলকীয়া তেল দেই আৰু নহৰু কেইফুটামান ফ্ৰাইং পেনখন ললো ফ্ৰাইং পেনখনত তেল অকমান দিলো গতে পেনখনত তেল লগাকে অলপমান লৰাই দিছো এতিয়া পিটিকি ৰাউন্ড কৰি থৈছো আলু পিটিকাখিনি এতিয়া লাহেকৈ পেনত দি দিম গৰম পেনত অলপ পিছত লুটিয়াই দিম মই আলু দেখিছে এখন ব্ৰাউন কালাৰ সামনি এখন বহিছে এয়া আপোনাৰ টেষ্টি আলু পিটিকা ৰেডি খুবেই সুন্দৰ খাবলৈ এবাৰ খাই চাব হেল্ল' ভিউৱাৰ্স মোৰ এই ভিডিঅ'টি ভাল লাগে তেতিয়াহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগত থকা বেল আইকনটো হিট কৰি দিব যাতে মোৰ নেক্সট ভিডিঅ'ৰ নটিফিকেশন সোনকালে পায় নমস্কাৰ